बंद करो ये कैमरा बंद करो सब मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं Hey y'all, come look at this. Hey guys, মোৰ দ্বিতীয়টি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। ৰাতিপুৱা ব্লগটো নকৰিলোঁ আৰু ৰাতিপুৱা কৰা নহ'ল আৰু ৰাতিপুৱা কৰা মোৰ ইচ্ছাও নাথাকে। বাছ গাটো ধুই আহোঁ, তাৰপিছত ওলাওঁ, ডাইৰেক্ট আপোনালোকৰ জিমতে লগ পাম। ঠিক আছে? ডাইৰেক্ট জিমত লগ পাম কৈছিলোঁ হয়, কিন্তু বৰষুণ যাক চব তেনেকৈ দি আছে। মই ৰেইনকোট পিন্ধি লৈছোঁ, কিন্তু ওচৰৰ ভাইটিটোৰ কাৰণে ছাতিটো লৈ লৈছোঁ আৰু। এইখন মোৰ ফাৰ্ষ্ট লাভ পালচাৰ 150 2006 মেনুফেকচাৰিং 2007 কিনা হৈছে। আমাৰ ঘৰৰ প্ৰথমটো বাহন আফটাৰ বাইচাইকেল। জলদি বৰষুণ দিছে নাই? বৰষুণ ওলাব লওঁতেচোন বৰষুণ দিলেই। फेंको अपनी पूरी शक्ति के साथ फेंको পালোগে দেই। যি বুঢ়ী খতম হয় ভাল ভাগ্য ৰেইনকোট পিন্ধি আছিলোঁ। কেনেকৈ লাগিলে আহি কিনি? কেনেকৈ লাগিলে আহি কিনি? কেনেকৈ লাগিলে কি বোলে বৰষুণ আহি কেনেকৈ লাগিলে সুধিছোঁ। মই লেগছ মাৰিম আজি মোৰ লেগ ডে। এতিয়া স্কোৱাট মাৰিম 3 sets 10 to 12 reps each। ৱেইটটো বঢ়াই গৈ থাকিম। এটা এক্সট্ৰা ছেট মাৰিম উইথ মেক্সিমাম ৱেইট, যিটো মই দাঙিব পাৰোঁ তেনে হ'লেও। 78 কেজি স্কোৱাটটো মাৰিলোঁ। এতিয়া হাইষ্ট মই 88 গৈছিলে, এতিয়া মই কিবা ট্ৰাই কৰিম আপোনাৰ 88 ট্ৰাই কৰিম। জাইনেণ্ডাৰ চাওঁ কি হয়। বেছি জোৰ নাই ভৰিত, বেছি মাহ হোৱা নাই যে জোৰ নাই ভৰিত। 88 ট্ৰাই কৰিম আজি, চাওঁ কি যায় নে নাযায়। প্ৰেক্টিছ কৰি আছে। এতিয়া ফ্ৰণ্ট স্কোৱাট মাৰিম 3 sets উইথ মেক্সিমাম ৱেইট 10 to 12 reps মাৰিম। কোৱাড্ৰিচেপৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। একচুৱেলি আজি মই কোৱাড্ৰিচেপৰ ৱৰ্কআউট কৰি আছোঁ। কোৱাড্ৰিচেপ বেচিকেলি থাইৰ ফ্ৰণ্ট ছাইড মাচল, যোনটো 4টা মাচল দি বনিছে। নামৰ সৈতে নাজানো, গুগলৰ জ্ঞান দি নাথাকোঁ আৰু এতিয়া। ঠিক আছে, এতিয়া মই মাৰিম লেগ প্ৰেছ। এনেকৈ যদি মাৰে তেনেহ'লে আপোনাক কোৱাড্ৰিচেপ এফেক্ট কৰিব, আৰু এনেকৈ বহলকৈ মাৰিলে মানে আপোনাক এফেক্ট কৰিব হেমষ্ট্ৰিঙত। 2টা ৱেইট লেগ প্ৰেছ মাৰিব পৰা যায় এনেকৈ। এইপিনে চাইকিনি মাৰিলে এইটো কোৱাড্ৰিচেপৰ কাৰণে মাৰে। এইটো আপোনাৰ
কোৱাড্ৰিচেপৰ কাৰণে মাৰিলে আপুনি মাৰিব লাগিব ভি স্কোৱাড আৰু হেমষ্ট্ৰিঙৰ কাৰণে মাৰিলে এইপিনি অপজিট ছাইড হৈ পিনি মাৰিব লাগিব এইপিনি মূৰ কৰি মাৰিব লাগিব আৰু এইটো উঠাই ল'ব লাগিব ভি স্কোৱাড মাৰিলে এইটো নমাই ল'ব লাগিব হেগ স্কোৱাড এটা ভি স্কোৱাড কোৱাড্ৰিচেপ আৰু হেমষ্ট্ৰিং এইটোক কয় কোৱাড্ৰিচেপ আৰু এইটোক কয় হেমষ্ট্ৰিং हम मालूम है तेरे बाप को मत सिखा चल আৰু এটা আছিলে ষ্টেপ আপ বুলি আছিলে এইটো নামাৰো আৰু টাইম নাই 9টা বাজিবগৈ আজি আকৌ সোমবাৰ চাকি দিব লাগে বেলগছত চাকিও কিনিব আছে তাকে এতিয়া যাব লাগিব লাষ্ট মাৰিলোঁ লাষ্ট হৈ যাব আৰু ওলাই দিম এতিয়া খানা নাখাওঁ আৰু আজি ঠিক আছে বাৰু তেনে ঘৰতে ডাইৰেক্ট লগ পাম এতিয়া চাৰি পালোঁ জিমৰ পৰা এতিয়া গাটো ধুওঁ আৰু চাকি জ্বলাবও আছে দেৰি হৈছে ফটাফট গাটো ধুওঁ চাকিটো জ্বলাওঁ আৰু লগ পাম আপোনালোকক একেবাৰে চাকি জ্বলাই ভাগৰ লাগি গৈছে দেই চাকিটো জ্বলাই আহিলোঁ চাকিটো মানে একচুৱেলি মন্দিৰত জ্বলোৱা নাই মই ঘৰ চাইডৰ ঘৰত এইটো বেলগছ এজোপা আছে বহুত পুৰণি তো তাতে মই সোমবাৰে সোমবাৰে চাকি জ্বলাওঁ ঠিক আছে দিয়ক তেনেহ'লে আকৌ লগ পাম বেলেগ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকৰ দিন ভালে কুশলে যাওক ভালকৈ থাকক হেল্ডি হৈ থাকক লগ পাম আকৌ चल 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 गाड़ी स्टार्ट कर